সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল নিকু আৰু প্ৰিয়ংকালে আৰু মই আজি এখন চাদৰৰ দহি গুঠিম বুলি ভাবিছো এনে ধৰণৰ যদি চাদৰবিলাকৰ সাধাৰণতে ফুটাবোৰ ওলাই থাকে তে আপোনালোকে কেনে ধৰণে দহি গুঠিব তাকেও অকমান দেখাম তে সকলোৱে ভিডিওটো চাব আৰু লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব এতিয়া আহক ভিডিওটো আৰম্ভ কৰো আৰু এখন চাদৰখনৰ মূৰত বিলাক ফুটা আছে বোৱা হয় এইবোৰ এখানে ফুটাবোৰ প্ৰথমতে উলিয়াই ল'ব লাগিব টানি পেলাই গোটেই ফুটাখিনি উলিয়াই ল'ব লাগিব যিখিনি ফুটা আছে এটো উলিয়াই ল'ব লাগিব এনেকৈ ফুটাখিনি উলিয়াই লম আৰু মই আধাখিনি উলিয়ালো আৰু অকমান আছে এনেকৈ টানি টানি দিলে ফুটাখিনি ওলাই আহিব ফুটাখিনি উলোৱা হৈ গ'ল আৰু এনে ধৰণৰ নকৰি পেলাই মূৰটো চিলাই পেলাই দহি গুঠিব পাৰি আৰু মই এনেকুৱা এটা ভিডিও আগতে দি থৈছো চাদৰত কৰিব পাৰি মই গামোচাত কৰি দেখাইছিলো চাদৰত কৰিলে দেখিবলৈ এনে ধৰণৰ হয় আৰু মই আগতে ভিডিও দিয়া আছে গামোচাৰ সেই ভিডিওটো চাব পাৰিব চাই এনে ধৰণৰ কৰিব পাৰিব এতিয়া চাদৰখনৰ প্ৰধান কামটো লৈ আহিছো আৰু এতিয়া জালনা গঠনি দিম আমাৰ ফালে জালনা গঠনি বুলি কয় বেলেগৰ ফালে নাজানো কি কয় দেই ভুল হলে ক্ষমা কৰিব আৰু এতিয়া প্ৰথমতে অকমান গধুৰ গাৰু দুটা দি দিছো চাদৰখন লৰচৰ কৰি নাথাকিবৰ বাবে এনেকৈ পকাই ললো পকাই পেলাই ইয়া এনেকৈ দিলো এটা গাঁঠি দিলো আৰু ইফালেও তেনেকৈ দিম অকমান সময় লাগে কিন্তু দেখিবলৈ ভাল লাগে আৰু এনেকৈ দুটা দিয়া হ'ল গোটেইখিনি এনেকৈ দি ল'ব লাগিব গাঁঠি তাৰ পিছত এনেকৈ দুইডাল পকাই লৈ পেলাই এতিয়া আমি এনেকৈ গাঁঠি দি দিম দিয়া হ'ল গাঁঠি আকৌ এইফালে ঠিক এনেধৰণে কৰিব লাগিব এনেধৰণে মই কেইটামান গুঠি ললো আৰু এতিয়া লাগিব আমাক সূতা এইখিনি জেগাত আমি সূতা ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াত বগা ফুল আছে কাৰণে মই বগা সূতা ব্যৱহাৰ কৰিম চাদৰখনত যিটো ফুল থাকে সেই ফুলৰ অনুযায়ী ৰঙৰ সূতা ল'ব লাগে আৰু মই ইয়াত বগা আছে বাবে মই আজি ইয়াত বগা সূতাৰে কৰিম বগা সূতাৰ লগত ৰুলেক্সো দিব পাৰি দেখিবলৈ যে ভাল হয় কিন্তু মই আজি নিদো মই আজি অকল এটা সূতাৰে ব্যৱহাৰ কৰিম আৰু এতিয়া মোক লাগিব সূতা বগা সূতা লৈ লৈছো আৰু এটা লাগিব বেজি আৰু এখন লাগিব কেঁচি আৰু এতিয়া মই এইখিনিতে সূতাখিনি সুমুৱাই পেলাই দহিটো বান্ধি দিম এইফালে এনেধৰণে দহিটো এনেধৰণে বান্ধি লম এইফালে এনেকে গাঁঠি দিবৰ বাবে গাঁঠিটো টানি দিব আৰু এটা দিম গপচ হ'বৰ বাবে আৰু এতিয়া তলৰ ফালে বেজিটো সুমুৱাই দিম এতিয়া জোখমতে দহিটো কাটি দিম ইয়া এটা দহি হ'ল ঠিক এই ধৰণে গুঠি গৈ থাকিলে মানে সূতাখিনি লগাই গৈ থাকিলে দহিটো সম্পূৰ্ণ হৈ যাব আৰু বহুত টান নহয় কৰিবলৈ সহজে খালি অকমান সময় লাগে আৰু মই গুটেখিনি গুঠি দেখাই দিয়া নাই এইগিটা গুঠি দেখাইছো বহুত সময়ৰ প্ৰয়োজন সেই কাৰণে আৰু আপোনালোকে এনে ধৰণে কৰিব পাৰে